মই এটা হোম থিয়েটাৰ দোকানৰ পৰা গান শুনিম বুলি কিনি আনিছিলোঁ অলপ দিন আগত, আৰু সেই হোম থিয়েটাৰটো অনাৰ দুদিনমানৰ পাছতেই এটা বতাহগতীয়া নিগনি সোমালে, আৰু নিগনি সোমাই গোটেই হোম থিয়েটাৰটো কুটি দিলে মানে একদম পূৰা বৰবাদ কৰি দিলে, আৰু গান চান শুনিব নোৱাৰা অৱস্থা হ'ল। ময়ো সেইটো ভাল কৰিবলৈ নিয়া এলাহতে ঘৰৰ চোক এটাত পেলাই থৈছিলোঁ। পেলাই থোৱা ভাগে আছিলে, আৰু আজি ই মোৰ ভাইটি হয়, ই মোৰ ঘৰলৈ গ'ল আৰু ক'লে বোলে হোম থিয়েটাৰটো মোক দে, আৰু মই বোলে এটা DJ বক্স বনাম, মানে এটা সৰু ডাঙৰ চাউণ্ড বক্স বনাম। তো বোলো ময়ো লৈ যা, এনেই ঘৰত পঢ়িহে আছে, একো কামত অহা নাই। চ' DJ বক্স বনিলে আমাৰ কেতিয়াবা পাৰ্টি চাৰ্টিত কামত আহিব, আৰু সেইকাৰণে বোলো লৈ যা, ময়ো লাগি ভাগি দিম, দুয়োটাই বনাওঁগৈ ব'ল। তো বলকচোন বাৰু আমি এটা সৰু আৱিষ্কাৰ কৰাৰ চেষ্টা কৰোঁ, চব পাৰোঁনে নোৱাৰোঁ চাওঁ। চ' ব'লক কামখিনি আৰম্ভ কৰোঁ। ভাবিলোঁ ৰাতিপুৱাই কামটো আৰম্ভ কৰোঁ। চ' আহি আছোঁ আমি আমাৰ কামত লাগিবলৈ কাৰণে। এইটোৱে আছিল মোৰ সেই নিগনি একোটা হোম থিয়েটাৰটো। চ' সেইটো আনিলোঁ, আমি খুলিলোঁ মেলিলোঁ, যি ৱাই জইন দিব লগা আছিলে সকলোখিনি জইন দিলোঁ, একদম জুমি কোনডাল ৱাইৰ লগত কিডাল খায়। আমিতো ইঞ্জিনিয়াৰ নহয় বাৰু, তথাপিও যিডাল ৱাইৰ লগত যিডাল খাব বা খায় সেইডাল চালোঁ মেলিলোঁ। এইখন কিবা মাডাৰবৰ্ড নে কিবা এখন, একো বুজি চুজি নাপাওঁ। তথাপিও যিকেইডাল ৱাই ছিগি আছিলে সেই ৱাইকেইডাল জইন চইন দিলোঁ আৰু যেন তেন কৰি। চ' বাজে নে নাবাজে নাজানো আৰু, ভগৱানেহে জানে একদম নে। চ' বাজিব লাগে আৰু, ইমান কষ্ট মষ্ট কৰিছোঁ। চ' ভাল ফল এটা পাম বুলি আশা ৰাখিছোঁ, ঘৰুৱা DJ এটা বনাওঁ। চ' সকলোখিনি জইন দি মেলি ৰেডি কৰিলোঁ। চ' এইফালে সেইটো দেখিছে, এইটো এলান্ধু মকৰা জাল লাগিয়ে আছে, সেইটো চাফা কৰিবলৈ হোৱাই নাই। চ' এইটোৱে আছিল আগৰ হোম থিয়েটাৰটো মোৰ। চ' এইটোতো ঠিক আছে। আৰু এটা বস্তু আছে আমাৰ ওচৰত, সেইটো বস্তু হ'ল এইটো চাওক। এইটো প্ৰায় একদম 10 বছৰৰ আগৰ পুৰণা বক্স দেই। এইটো একদম 10 বছৰ আগৰ পুৰণা বক্স। এইটো সেই 22 চুক এটাত পৰি আছিল। আগতে প্ৰায় 10-15 বছৰমানৰ আগৰ পৰাই এই বক্সটো পাই আহিছোঁ। আগতে বাজিছিলে, এতিয়া কিবা ভিতৰত গৰ্বৰ হ'ল, সেইকাৰণে নবজা হ'ল। চ' এইটো বুটলি আনিলোঁ, বুটলি আনি চাফ চিকুণ কৰিলোঁ মেলিলোঁ, কাটি কুটি এখন গ্লাছ লগাবৰ বাবে ইয়াত LED লাইট ফিটিং কৰিবৰ কাৰণে যোগাৰ জাতি কৰি থৈছোঁ একদম। চ' মালটো ঠিকেই হৈ আছে বাৰু, পচা মেলা নাই, কামত আহিব। আৰু ইয়াত লাগি আছিল এই দুটা বস্তু, এই ডাঙৰ এই দুটাই চাউণ্ড দিয়ে, এই দুটাৰ পৰা চাউণ্ড ওলাইছিল। চ' এই দুটা ভাগ্যক্ৰমে ভাল হৈ আছে, ভাল হৈ থকাৰ কাৰণে বাজিব, টেষ্ট কৰি চাইছিলোঁ। চ' বাজিব। আৰু এটা সৰু বক্সো আছে, এইটো কিজানি বেছ চাউণ্ড দিব, এটাই বেছ দিব, এটাই চাউণ্ড দিব। চ' ইয়াৰো বহুত মাল মত্ৰ ছিগি মেলি আছিল। চ' এইখিনি জইন চইন কৰিলোঁ যেনে তেনে জুমি মেলি। এইবোৰ দেখিছে বহুত ৱাই, সিডালৰ লগত সিডাল তেনে জইন চইন কৰি দিলোঁ আৰু দুয়োটাই লাগি মেলি। চ' এইবোৰ টেপ চেপ মাৰি থৈছোঁ, একদম ঘৰুৱা যোগাৰ আৰু। নাজানো আৰু কি হয়, লগোৱাৰ পিছত গম পোৱা যাব। চ' এইটো লাইট এটাও যোগাৰ কৰি থৈছোঁ, একদম যেতিয়া বেছটো মাৰিব তেতিয়া লাইটিংটো দিলে মজা লাগিব। চ' সেইটো লাইট চাইট যোগাৰ কৰি থৈছোঁ, ইয়াতো টেপ চেপ লগাই মেলি যেনে তেনে। চ' এই সকলোখিনি ৰেডি হৈ আছে। এতিয়া এই সকলোখিনি বস্তু এই হোম থিয়েটাৰটোৰ পৰা আদি কৰি ইয়াত লগাম। চ' দেখা যাওক কি হয়, বাজে নে নাবাজে সময়ে ক'ব। তো ব'লক অলপ ফুটা চুটা কৰিবলৈ আছে, মানে ভলিউম চলিউম বটনকেইটা লগাবলৈ। চ' অলপ চলপ কাম আছে, দুই এটা ফুটা কৰি লওঁ, মিলাই লওঁ, চাওঁ, আৰম্ভ কৰি দিওঁ ঘৰুৱা DJ কাম। ব'লক এতিয়া খালী বাকচটোত কাপোৰ পিন্ধাওঁ।
কাম কৰি অলপ ভাগৰ লাগিছে, সেইকাৰণে দুকাপ চাহ আছে, চাহ একাপ খাই লওঁ, নেমুটো তিয়াই লওঁ, অকণমান এনাৰ্জি আহিব আৰু। দোস্ত আমাৰ ডিজে কাম বৰ্তমান সমাপ্ত হৈছে, চব লাগি মেলি ফিটিং হৈছে। তো এবাৰ কাৰেণ্টৰ লগাবৰ কাৰণে এতিয়া বৰ্তমান বেটেৰীত ফিটিং কৰি থৈছোঁ। বাৰু চাওঁ এতিয়া বাজে নে নাবাজে আমাৰ ডিজে। তো ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ এবাৰ। চব এই দুটা চাউণ্ড বক্স লগালোঁ, ইফালে এডাল বেটেৰী কাৰেণ্টত লগাবৰ কাৰণে তো চাউণ্ড বক্স লগালোঁ। এইফালে এখন গ্লাছ, ইয়াত মানে লাইট চাইট লগাবলৈ আছে আৰু বৰ্তমান লাইটকেইটা নাই, সেইকাৰণে পিছত লগাম। চ' ইয়াত লাইট চাইট লগাব লাগিব, এখন গ্লাছ। এইটো এটা ভলিউম বটন, এইটা ভলিউম কমা বঢ়া কৰিবলৈ, এইকেইটা প্লাগ ইয়াত লগাবৰ কাৰণে। তো এইটো এনেই আৰু এইটো কাম নাই। চ' এইটোৱে হৈছে আমাৰ ঘৰত বনোৱা নিজা ডিজে। চ' এইটো এতিয়া দেখা যাওক বাজে নে নাবাজে। পেন ড্ৰাইভ লগা হৈ গ'ল প্ৰায় কাম, দুই এটা কাম বাকী আছে আৰু এইটো অলপ লাইটকেইটা লগাব বাকী আছে। লাইটকেইটা লগাম আৰু কাইলৈ মানে লগামগৈ আৰু, আজি বহুত ৰাতি হ'ল আৰু নকৰোঁ আৰু। তো টেষ্টিং কৰা যাওক। এইটো আমাৰ পেন ড্ৰাইভ লগালোঁ, এইটো আমাৰ কানেকশ্যন। এতিয়া বৰ্তমান বেটেৰীত হৈ আছে কানেকশ্যন। ত' এইডাল কাৰেণ্টত লগাবৰ কাৰণে এইডাল। ত' এইটো ইয়াত ভৰাই দিয়া মাত্ৰক য়েছ বাজি গ'ল আমাৰ ডিজে। চাকৈ বাৰ এইটো ভৰা, ইয়াত পেন ড্ৰাইভটো ভৰাব পাৰি, ইয়াত মেমৰি ভৰাব পাৰি। চ' বেছিকৈ বজাই নেদেখাওঁ, কাৰণ বেছি গানটো হ'লে কপিৰাইট আহিব পাৰে, সেইকাৰণে চাকৈ বাৰ দেখাই দিছোঁ। পেন ড্ৰাইভ লগোৱা জেগা সেইটো সোমোৱা, সেইটো দি দিয়া মাত্ৰকে বুজাই। বাছ বঢ়িয়া। তো এইটোৱে আমাৰ ঘৰুৱা ডিজে। পাৰ্টি চাৰ্টি কামত আহিব আৰু।
বন্ধুসকল আমি আমাৰ ঘৰুৱা ডিজেটো বনাই প্ৰস্তুত কৰি উলিয়াইছোঁ ই আৰু মই আপোনাৰ চ' বনালোঁ আচলি ডিজে গোটেই নহয় আৰু তথাপিও ইমান গুমগুমাই নাথাকে তথাপিও চলিব আৰু কাম দিয়কচোন আমাৰ ইমানেই আৰু মানে চাউণ্ড টাউণ্ড ভাল আৰু বেয়া নহয় ইমান পাৰ্টি এটাত বজাব পৰা আৰু চ' আৰু কাম অলপ বাকী আছে লাইট চাইট লগাবলৈ আছে এইবোৰ আজি নকৰোঁ আৰু কাইলৈ কৰিম আজি 5টা বজাতে কাম আৰম্ভ কৰা আজি বহুত ৰাতি হ'ল মানে কিমান ৰাতি হ'ল দেখাই যাওঁ আপোনালোকে ৰ'ব আপোনালোকে এইটো ঘড়ী চাওক এইটো চাওক 1টা বাজিবৰ হ'ল তো চব শুই নি পালি দিলে ত' এতিয়া গান বজাই থাকিলেতো মাৰহে খাব লাগিব ত' এতিয়ালৈ শুংগি আৰু ত' যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে বা আমাৰ আৱিষ্কাৰটো যদি অকণমান অলপ হ'লেও ভাল লাগিলে এটা লাইক দি যাব আৰু চ' আজিলৈ ইমানেই অতি সোনকালে এটা নতুন ভিডিঅ' লগ পাম থেংক ইউ অঁ আৰু এটা কথা ক'বলৈ থাকি গ'ল বেছি বজাই শুনাব নোৱাৰিলোঁ কাৰণ বেছি গান চান বজাই দিলে কপিৰাইট আহি যাব পাৰে সেইকাৰণে চব বেছি বজাই শুনাব নোৱাৰিলোঁ আৰু তো বাজে আৰু দিয়ক শুনিছে আৰু বাজিয়ে আছে এইটো আৰু চব বাজিছে আৰু যিমানকণ বাজিছে চলি যাব আৰু কাম চ' ইমানেই আৰু